हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মই আজি কি বনাম ভিডিওটো অকনমান দেখাবলৈ চেষ্টা কৰিম প্লিজ ভিডিওটো হেকলৈ চাই থাকিব বুলি আশা ৰাখিলো আসলতে মই কম বস্তুৰে কম খৰচতে পখিলা বনাম তাৰ কাৰণে মোক লাগিব কালাৰ পেপাৰ এখন আৰু ফেভিকুইক এটা আৰু কেঁচি এখন এইখন কালাৰ পেপাৰ হয় মই ব্ল্যাক কালাৰৰ লৈছো এনেকৈ মই কাটি লৈছো তাৰ পিছত এনেকৈ দুভাগ কৰিছো সৰু সৰুকৈ আৰু এনেকৈ মই এটা চিন দি লৈছো কলমেৰে আৰু এই চিনটোৰ ওপৰে ওপৰে মই কেঁচিৰে কাটিং কৰিছো আপোনালোকেও এনেকৈ ট্ৰাই কৰিব পাৰে আৰু কেনেকুৱা লাগিল ভিডিওটো চাই কমেন্টত জনাবচোন আপোনালোকে কমেন্টত জনালে আৰু নতুন ভিডিও দিবলৈ মই উৎসাহ পাওঁ দেখিছেনে মই কেনেকৈ কাটিং কৰিছো মই এনেকৈ পখিলাৰ শেপত কাটি লৈছো এনেকৈ মই বহুত বিলাক বনাইছো সৰু ডাঙৰ এনেকৈ বহুত বিলাক বনাইছো আৰু এটা দেখুৱাইছো আপোনালোকক এনেকৈ কেঁচিৰে কাটিং কৰিছো বেছি সময় নালাগে কম সময়তে হৈ যায় দেখিছেনে ধুনীয়াকৈ এনেকৈ শেপ বনাই লৈছো এনেকৈ মই এখন ডাঙৰো বনাই লৈছো ডাঙৰ পখিলাৰ এটা পাখি লৈছো এনেকৈ কাটিং কৰি আৰু এইবোৰ দেখিছেনে কিমান সৰু সৰু বনাইছো ঠিক তেনেকুৱাকৈ শেপ বনাব লাগিব সৰু ডাঙৰ যিকোনো বনালেও ইমানবোৰ বনাইছো দেখিছেনে আপোনালোকে ভাবিছে কি যে বনাই আছে এইবোৰ শেষত বাৰু গম পাব আৰু কেনেকুৱা লাগে প্লিজ কমেন্টত জনাব দেই যদি ভাল লাগে লাইক আৰু কমেন্ট কৰিব এনেকৈ আঠা লগাব লাগিব মই ফেভিকুইক লগাইছো এনেকৈ মই ৱালত লগাইছো এনেকৈ লাহে লাহে হাতখনেৰে এনেকৈ নিব লাগিব নহলে এৰি অহাৰ চান্স থাকে দেখিছেনে আপোনালোকে মই গোটেইকেইটা এনেকৈ আঠা লগাইছো কেনেকৈ ক'ত আঠা লগাইছো সেইটোও মই দেখুৱাইছো
এয়া মোৰ হৈ গ'ল। পখিলাৰ ষ্টিকাৰ হৈ গ'ল মোৰ। ঘৰতে বনোৱা যিহেতু আপোনালোকেও পাৰে এনেকৈ বনাবলৈ। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাইছোঁ। বাই বাই।